নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? নিশ্চয় ভাল। মই সোহাইল আৰু আপোনালোকে চাই আছে জেনাৰেল ইউটিউবৰ ইউটিউব চেনেল। তো বন্ধুসকল, আজি আপোনালোকক মই শিকাম যে আপুনি NRC লিষ্টত আপোনাৰ নামটো কেনেকৈ চাব পাৰে। যে আপোনাৰ NRC আপোনাৰ নাম আহিছে নে নাই, তাৰপিছত বা ছেকেণ্ডত আপোনাৰ নামটো আহিছে নে নাই, আপুনি কেনেকৈ চেক কৰিব। সেইটো মই এটা ৱেবছাইট, SMS আৰু ফোন কলৰ জৰিয়তে আপুনি কেনেকৈ আপোনাৰ নাম NRC লিষ্টত চাব পাৰে সেইটো আজি শিকাম। তো বন্ধুসকল, ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ দিছোঁ যে যদি আপোনালোকে মোৰ ভিডিঅ' ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে আপুনি তলত থকা লাল বাটনত ক্লিক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এইটো সম্পূৰ্ণ ফ্ৰী হয়, তাৰ বাবে আপোনাক কোনো ধৰণৰ টকা দিব নালাগে। আৰু এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আপোনালোকক কেনে লাগিছে, আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নাম NRC লিষ্টত আহিছে নে নাই সেইটো চাব পাৰে। তো ভিডিঅ'টো আৰম্ভ কৰিবলৈ আমি যাব লাগিব মোবাইলৰ স্ক্ৰীনটো বলক। বন্ধুসকল, আপোনালোকে আপোনালোকৰ নাম NRC ড্ৰাফ্ট লিষ্টত বা ছেকেণ্ড লিষ্টত নামটো চাবলৈ আপোনালোকে প্ৰথমে যাব লাগিব আপোনাৰ ব্ৰাউজাৰত। আপুনি যিটো ব্ৰাউজাৰ ইউজ কৰে, UC ব্ৰাউজাৰ হওক বা ক্ৰম ব্ৰাউজাৰ হওক, আপুনি গুগল অ'পেন কৰিব লাগিব। তেনেহ'লে বলক মই UC ব্ৰাউজাৰহে ইউজ কৰোঁ। মই UC ব্ৰাউজাৰটো অন কৰিম। UC ব্ৰাউজাৰ অন কৰি আপুনি যাব লাগিব গুগলত। তো আমি গুগলত ক্লিক কৰোঁ। মোৰ কানেকশ্যন অলপ শ্ল' হয়, তো গুগলত যাব লাগিব আপুনি। অলপ ৱেইট কৰি লওঁ আমি। এয়া গুগল আহিছে। গুগলত আপুনি চাৰ্চ কৰিব। NRC assam.nic.in এইটো আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰি আপুনি চাৰ্চ কৰাৰ পিছত যিটো প্ৰথম ৱেবছাইট আছে, যিটো প্ৰথম নাম আহিছে ৱেবছাইট NRC আসাম, ইয়াত আপুনি ক্লিক কৰিব লাগিব। তলত দেখা পাইছে আপোনালোকে NRC assam nic.in, ইয়াত ক্লিক কৰিব। go to NRC অফিচিয়েল ৱেবছাইট দেখুৱাই আছে ইয়াত। go to NRC অফিচিয়েল ৱেবছাইট আপুনি ইয়াতে ক্লিক কৰিব। চ' আপোনাৰ এনেকুৱা এটা পেজ আহিব আপোনাৰ। চ' আপুনি ইয়াত দেখা পাইছে যে কমপ্লিট ড্ৰাফ্ট NRC ইজ লাইভ নাও। ত' বৰ্তমান দি আছে। আপুনি ইয়াত যিকোনো এটা ক্লিক কৰি হ'ব। ইয়াত কমপ্লিট ড্ৰাফ্ট NRC ইজ লাইভ চাওক, ইয়াত লিখা আছে, ইয়াত লিখা আছে। আপুনি ইয়াতে ক্লিক কৰিলে হ'ল। ইয়াত ক্লিক কৰাৰ পিছত আপুনি চাৰ্চ লৈ আছে। ইয়াত দেখুৱাই আছে ৱেলকাম দি কমপ্লিট ড্ৰাফ্ট NRC উইল বি পাব্লিছড এট 10 AM অন 30 জুলাই। তো বন্ধুসকল, 10টাৰ লগে লগে আপোনাৰ ইয়াত নাম চাব পাৰিব। ইয়াত আপোনাৰ এটা বক্স আহিব। এই বক্সটো আপোনাৰ ARN নম্বৰ, এই আপুনি দেখা পাইছে ARN নম্বৰ আপোনাৰ তাত থাকিব। ARN নম্বৰটো আপোনাৰ হেৰিত থাকে, আপোনাৰ NRC যে এপ্লাই কৰিছিলে আপুনি ইয়াত লিষ্ট আপোনাৰ এখন ৰিচিপ্ট দিয়ে, ৰিচিপ্টত ARN নম্বৰ থাকে। ARN নম্বৰটো লিখি আপুনি চাৰ্চ কৰিব, তেতিয়া আপোনাৰ পৰিয়ালৰ বা আপোনাৰ নাম আপুনি NRC চাব পাৰে। তো যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ নাম NRC চাব পাৰে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।